কিন্তু আজি ইজনক লগেই পালোঁ তাৰপিছত যোৱা আশা অকণমান পাতো বুলি ভাবিছোঁ মানে জমনি ষ্টাৰ বুলি ক'লেও বেয়া নহয় এয়া মই প্ৰমদাৰ ওচৰতে মানে অলপ ঢোলৰ প্ৰশিক্ষণত নেকি ব্যস্ত নে কি গম পোৱা নাই তাকে বোলো অলপ সুধোঁ তেওঁক ভাল লাগিলে আজি এই ৰূপত যে ভাল লাগিছে মানে কি হয় মই বিহু উপলক্ষে মানে প্ৰত্যেক বছৰ এটা ভিডিঅ' বনাওঁ মই মানে বিহু মানে গাব আহোঁ লগত মানে ভিক্ষাৰী বা মদাহী বুলি এজন লগত লৈ আহোঁ মানে কিন্তু তেওঁহে ৰিয়েলত ভাল গান গাই ধৰা আৰু ই মানে এজন ভাল গায়ক হয় ধুনীয়া গান গায় মই গানটো নুশুনি দিবা কেনেকুৱা গৈছে ঠিক আছে চাই ল'ম সেই আৰু সেই আপুনি কি মানে কি হয় আজি কি বস্তু কিবা বিয়া চিয়া জানি কিবা আজি আমাৰ বিহু এইটো কাৰণে অকল বিহুৱে ন আৰু ক'ৰবাত থাকিব পাৰি বিয়া চিয়া বিয়া নাই বিয়া ভৱিষ্যতে হ'ব ভাল লাগে বাৰু আপোনাৰ ভিডিঅ'বোৰ চাই সঁচাকৈ লগ পাই ভাল লাগিল থেংক ইউ হেৰি আজি ক'ত ক'ত যোৱা হ'ল দাদাৰ লগত আপুনি দাদা কি পাৰ্চনেল মানে হেৰি নেকি আমি আছোঁ লগতে আৰু কি আজি ক'ত ক'ত ঘূৰিছে অকণমান আজি যোৰহাটটো গোটেইটো মাৰিছে যোৱা গোটেইটো মাৰিছে আৰু কি এনে কি বনোৱা হ'ল অকল আজি এইটো অকল বিহু প্ৰথম ষ্টেপ নে কি কৰা হ'ল অলপ আগত কৰা হ'ল ন এইটো লাষ্ট আপোনাৰ মানে কি একেবাৰে হেৰি কৰি লৈছে প্ৰমাণে লৈ লৈছে নেকি প্ৰমাণে সেইটো ভিডিঅ' হৈ আছে কথা পাতি আছে ভাল লাগিল বাৰু মানে চাইকেল দি দিলে সেইটো কাম অলপ বুজিবি আকৌ ফাইনেল লিখা আজি লাষ্ট আছিলে নেকি ঠিক আছে মন্টু ভাল লাগিলে আপুনি কেমেৰামেন নেকি আমাৰ ৰিপৰ্টটো ক'ত কেনেকুৱা লাগিব গানটো মই কৈ আছোঁ ন অকণমান লাগে মানে এইখানে ভাল লাগিছে মানে অলপ কৈ দিয়া ঠিকে আছে একদম অনেষ্ট কোৱা এইফালে তাক মন্দিৰ ফালে ক'ব দিয়া মই কেনেকুৱা ড্ৰেছ বনাব কৈ দিয়া তুমি ঠিক আছে তুমি কি ক'বা ভালে ভালে আমাৰ আৰু পাৰিম নে ভৱিষ্যতে ধন্যবাদ আৰু এওঁ ভাল কৈছে মই কৈছোঁ থেংক ইউ ছ' মাছ ঠিক আছে